হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আহক আমি ফুৰিবলৈ আহিছোঁ যিহেতু চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে স্কিপ নকৰি চাই থাকিব। এইখিনিতে মানে চিনাৰীটো ইমান ধুনীয়া হৈছিলে, চাই একেবাৰে ফটোকে মাৰি ল'লোঁ মই। মানে ইমান ধুনীয়া সেউজীয়া পৰিৱেশ আৰু আপোনালোককো দেখাম বুলি ভাবিলোঁ। এয়া চাওকচোন। আমি ফুৰি আহি এজনী লগৰীৰ ঘৰত সোমালোঁ আৰু তাতে এগিলাচ পানী খাই অলপ সময় বহিলোঁ। আৰু সিহঁতৰ ঘৰত ইমান ধুনীয়া ধুনীয়া ফুল আছে চাওকচোন। এয়া ইমান ধুনীয়া ধুনীয়া গোলাপ ফুলি আছে আৰু এই ফুলকেইটা দেখা পাই মানে মই ৰ'বই নোৱাৰিলোঁ, একে চুইয়ে পেলালোঁ। আৰু ইয়াতে বেলি ফুলো আছে, দেখিছেনে কি ধুনীয়াকৈ মানে ঘেৰ কৰি হেৰি কৰিছে। কি কৈছে মানে গধূলি হৈও আহিল আৰু মন্দিৰত চাকি বন্তিও জ্বলিল আৰু এতিয়া গানো বজিল আৰু এতিয়া আন্ধাৰ হৈও আহিছে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিল। বাই বাই, লাভ ইউ।